आरशा है ना चल 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 कम Boys, please. Good morning everyone, welcome to the channel or welcome to the new vlog. আশা কৰোঁ ভালে আছে আৰু সুস্থ হৈ আছে। এতিয়া সময় হৈছে 10:04 আৰু আমি গৈ আছো শ্ৰীৰামপুৰ বুলি এডোখৰ জেগা আছে যিডোখৰ জেগা ইয়াৰ পৰা এৰাউণ্ড 120 কিলোমিটাৰ আমাক ৰাফলি 2 ঘণ্টা আৰু ঘণ্টা ভিতৰত লাগিব ডিপেন্ডিং অন দ্য ৰোড। ৰাস্তাটো খুব ভাল বুলিয়ে কৈছে, খালি এটা গ'লেহে গম পাম। মই পুৰা প্ৰটেকশ্যন লৈ লৈছোঁ, ডিঙিত পুৰা মাফলাৰ আৰু জেকেট। দিনৰ ভাগত অলপমান গাটো ঠিকেই থাকে, খালি ৰাতি মানে যেতিয়া ধৰক 4-5টামান বাজিবলৈ আৰম্ভ কৰে যেতিয়া মানে সূৰ্যটো নাইকিয়া হয় বা গৰমটো নাইকিয়া হয় তেতিয়া মানে ঠাণ্ডাটো মানে গাটো অকণমান তেতিয়া বেয়া লাগিবলৈ আৰম্ভ হয় আৰু বাৰু একো নহয়, দৰৱ খাই আছোঁ। আই এম গেটিং বেটাৰ নাও, যি হয় দেখা যাব আৰু উইল চি। দাদাই এখন গাড়ী ঠিক কৰি দিছিলে, যিখন গাড়ী 9টা বজাত ইয়াত পোৱাহি কথা আছিলে, কিন্তু এতিয়া 10টা এতিয়াতো বাজিছে 10:10 অলমষ্ট। গাড়ী আহি কিন্তু পোৱাহিয়ে নাই। বৌ গাড়ী আহিলে নি? রাস্তাতে আছে আচ্ছা ঠিক আছে তুমি রেডি হলা? আমি রেডি। হ্যাঁ ঠিক আছে। মাছ ওলা নাই মন নালো লোৱা মাছখন লোৱা তোমাৰখন, মুখখন মোৰ বেগত আছে। মুখন লৈ নাচোন মই জোতা জোতা না আৰশা है ना बोला মই चल 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 कम आप कैसे जैकेट पहन लिया भाई आज? आप टेंशन मतलब उतार सकते हो, मैं कुछ नहीं बोलूंगा। बोला जाओ रे। हाँ आओ। এই বাই 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 দেই। আমি গধূলিকৈ আহি যাম দেই, শুনিছ নে? এই আমি গধূলিকৈ আহি যাম, ঠিক আছে? ইয়াক মানে এৰি থ'লে সি মনটো একেবাৰে ভাল নাপায়। হ'লে ৰেডি? আৰশা মাতবোল নাই যে তোৰ, খুলি নি? ক'ত আছ তই? আচ্ছা অ'কে। এতিয়া পাইছে 11:03। আমি এঘণ্টা নহয় অলমষ্ট আধা ঘণ্টা 40 মিনিটমান আমি আহিলোঁ। অহাৰ পিছত এটা জেগাত ৰখিছোঁ, বৌয়ে কিবা মিঠাই লয় বোলে। হ'ল ঘৰৰ কাৰণে লৈ আহিছোঁ। কিয় ঘৰৰ কাৰণে? আৰু কেক ৰাস কেটা আকৌ বোলে তুমি চামোচা লৈছা, আকৌ বোলে তুমি হেৰি কৰিবা, ডায়েট কৰিবা বোলে। নহয় সেইটো ডেটছ অ'কে, দিল্লীৰ কিবা এটাতো চিন থাকিব লাগে যে আহিছোঁ মিৰাকলে। ঠিক আছে ব'লা চলো ডান হ'লে চলো। আমি অলমষ্ট গৈ পেলাই পাইছোঁগৈ, আনাদাৰ 5 মিনিট আছেগৈ আৰু একৰ্ডিং টু গুগল মেপ। শুনিছা? 5 মিনিটছ। এতিয়া পাইছে এৰাউণ্ড 1টা। আমি চাহাৰানপুৰ পাই গ'লোহি। চাহাৰানপুৰলৈ বেচিকেলি আমাৰ দাদাৰ এজন লগৰ থাকে, সেই লগৰজনৰ ঘৰলৈ আহিছোঁ। তাহাঁতি বহুত দিনৰ পৰা মাতি আছিলে, চ' সেইটো কাৰণে আমি ইয়ালৈ আহিলোঁ। এইটো বিৰাট বেছি ডাঙৰ এৰিয়া এটা, কিমান ডাঙৰ মই নিজেও নাজানো, কিন্তু এৰিয়াটো ইমানেই ধুনীয়া মই কি ক'ম আৰু। চ' ইয়ালৈ আহি পেলাই প্ৰথমতে চাহ দিলে, চাহ সেইবিলাক খালোঁ। তাৰপৰা মানে দুপৰীয়া ভাত খোৱাৰ পিছত ইয়াত আমাক বাগি ৰাইড কৰাব বোলে। আজিলৈকে কৰা নাই, মই বহুত বেছি এক্সাইটেড। अलग अलग टाइप का था ना। हाँ, I'll show you one thing, the big tunnel type Barohi
ओ ये गिरा सो हां बड़ो होएगा यहाँ पे निकलेगा, यहाँ से जाएगा वहाँ से दे मेड टनल अंदर अंदर। हाँ बच्चे भी अंदर ही देते हैं बुक्स। आई हैव नेवर सीन बरोज इन रियल लाइफ। আমি ভাত চাত খাই মেলি পেলাই উঠিলোঁ বাগীটো অহালৈকে এতিয়া অলপমান মানে ফুৰি লওঁগৈ গোটেই কেম্পাছটো বিৰাট ধুনীয়া দেই ইট ইজ লাইক মাইণ্ড ব্লয়িং আৰু कटोरी में 5-7 डाले तोड़ के এতিয়া আমি বৰ্তমান বাগীত উঠিবলৈ লৈছোঁ अब से आगे बैठे यार ऊपर हाँ आया ना बैठ सकते कहाँ बैठ বৌ আহক you want to sit there you want to sit there Only one of us can sit now. No, both of with the buggy. Sabade. Yep. নকই বইতে ভয় লাগি আছে ভয় লাগি আছে আকৌ কেলে নাই না একদম আরাম से मैं जल्दी आ तहरी फास्ट बड़ी कौन है आराम एकदम ऊपर पर साथ है ও নাই মই বস মানে বহুত ওপৰত আছে সেইটো কাৰণে অকণ ভয় লাগে हाँ एको ना মোৰ জীৱনৰ এইটো প্ৰথম বাগী ৰাইড ন আৰু এই যোনখন বাগীখন হয় এখন মানে ব্ৰিটিছৰ দিনৰে বাগী হয় छोड़ दो বইজ প্লিজ ভাল লাগিছে খালি বহুত ভয় লাগিছে মোৰ মজা লাগিছে তোমাৰ মজা লাগিছে বহা না আই এম এনজয়িং ইট মোৰ মজা লাগিছে এটা কাৰণে তাৰ এফালে চাৰিফালে মানুহ আছে মোৰ মানে মই মৰা চান্স নাই কোনো so I am really happy অকলে হয় মোৰ ভয় লাগিলে হয় but there are 4 people इतना अक्कमान देरी कारण एखिनते रखिसु इतना कोत जाम नाजानो खाली भैया कहाँ पे जाएंगे अभी हाँ ये फॉलिंग लाइन यही है फॉलिंग लाइन यार घोड़ा बेबी থাকে बेबी जन्म হয় अच्छा नहीं अभी तो मैं कौन सा भी देख घुमा रहा हूं আমি এডোখৰ এতিয়া বৰ্তমান নামিছোঁ এইটো হৈছে ফলিং লাইন এইটো বহুত ডাঙৰ এৰিয়া এটা হয় ইয়াত মানে কিমান হাজাৰ ঘোঁৰা আছে ইয়াত কি হয় ঘোঁৰাৰ মানে ট্ৰেইনিং হয় খোৱা বোৱা নিউট্ৰিশ্যন ট্ৰেইনিং এইবিলাক গোটেই বস্তুবিলাক মানে ইয়াত হয় আৰু নৰ্মেলি কি হয় ফলিং লাইনবিলাকক মানে একদম বাচ্চা ঘোঁৰাবিলাকো দেখে বাট ইয়াত মানে ঘোঁৰাৰ মিনিমাম যোনটো এইজটো এতিয়া বৰ্তমান তাতকৈ সৰু নাই বুলি আমি সুধিছিলোঁ মিনিমাম এইজটো হৈছে 3 ইয়াৰ্ছ 3 ইয়াৰ্ছৰ পৰা ইয়াত ঘোঁৰা আছে মানে এইটো এটা বিৰাট ডাঙৰ এৰিয়া হয় যিমান দূৰলৈকে আপোনালোকৰ চকু গৈছে আৰু ইয়াত হেনো বোলে ঘোঁৰাক যদি মাতি দিয়ে তেতিয়াহ'লে আহে হেনো বোলে এতিয়া আমি ট্ৰাই কৰি আছোঁ ঘোঁৰাক মাতিবৰ কাৰণে সেই পিছফালে মানুহ এজন আছে মোৰ পিছফালে তাত সেই মানুহজনে মাতিছে এতিয়া আহিছে চব
ইয়াত যে এনেকৈ যে FL যে লিখা আছে যে এইটো দেখিছা FL এনেকৈ লিখা আছে যে এইটো তাহাঁতৰ দেউতাকৰ নাম হয় মানে এনেকৈ ইনিচিয়েলছটো ইয়াতে লিখা থাকে মানে যাৰ ব্ৰীডটো ভাল হয় নাই আকৌ তাহাঁতৰ লগতে ব্ৰীড কৰে মানে যাৰ ষ্ট্ৰং হয় বাচ্চাটো ভাল হয় মানে সেইটোৰো লিখা আছে এইটো কি লিখা আছে লাভ মাৰি দিবলৈ ভয় লাগে নহয় কি লিখা আছে Z0 itu PA কিবা লিখা আছে সেইটো PK লিখা আছে PK PK চলো গাড়ি সাইড নাছিলে এগুলোতে ঘোরাতে হারিয়ে ফেলে This that angle you're taking so down भैया अभी हम कहाँ जा रहे हैं वापस घर वहाँ पर एक आगे चौक है वहाँ से वापस वहाँ पे क्या है वहाँ तो कुछ नहीं सर इधर से वहीं से घुमाएंगे सर अच्छा वहाँ पे घुमाएंगे साहब ने बोला था ना अच्छा दूसरे रूट से चलेंगे सर वापस अच्छा ऐसे घुमा के आगे से वहाँ से ऐसे इसी रोड से आएंगे अच्छा वहाँ आगे से दूसरा रोड घूमेंगे अच्छा ओके जहाँ पे सर वो ट्रेनिंग वो अभी हम लोग जो आए ना वहाँ से मतलब घर से जब आए यहाँ पे जी सर वो कितना दूर पड़ता है डिस्टेंस यहाँ से सर 3 किलोमीटर 3 किलोमीटर आगे क्या हम लोग हाँ जी सर 3 किलोमीटर আহিলোঁ গমেই নাপালোঁ বিৰাট বেছি ঠাণ্ডা লাগিছে ফেৰফেৰীয়া বতাহ ঘৰত থাকোঁতে ইমান বেছি অনুভৱ কৰা নাছিলোঁ খালি এতিয়া বগীৰ ওপৰত উঠি পেলাই যেতিয়া গৈ আছোঁ তেতিয়া মানে মোৰ লিটাৰেলি নাকটো বন্ধ হৈ গৈছে একদম ঠাণ্ডা বতাহ মাৰি আছে আমাৰ ফাইনেলি বগী ৰাইডটো এণ্ড হ'ল এতিয়া বাজিছে 4:35 আমাৰ দিনটো অলমষ্ট খতম হ'বলৈ হৈছে মোৰ নাক পূৰা বন্ধ কাৰণ এইডোখৰ জেগা মানে পূৰা অ'পেন স্পেচ হয় আৰু চাৰিওপিনে যিফালে আপোনাৰ চকু গৈছে গোটেইফালে গছ গছনি আৰু সেইটো কাৰণে ফেৰফেৰীয়া বতাহ ঠাণ্ডা বতাহ ৰ'দটো দি আছে কাৰণে ইমান বেছি অনুভৱ কৰা নাছিলোঁ বাট এতিয়া যিহেতু 4:30 হৈছে লাহে লাহে দিনটো খতম হ'বলৈ হৈছে আৰু সূৰ্যটো নামিছে তাৰমানে ঠাণ্ডাটো লাহে লাহে বহা আৰম্ভ হৈছে আৰু মই এতিয়া টুপি লগাবগৈ লাগিব গৈ পেলাই মেবি আনাদাৰ 30 মিনিটমানৰ ভিতৰত 30-40 মিনিটমানৰ ভিতৰত আমি চাগে ইয়াৰ পৰা ওলাই যাম আকৌ গৈ পাওঁতে 2 ঘণ্টা 2.5 ঘণ্টা সময় লাগিব আমি জাষ্ট এইমাত্ৰ আহি পাইছোঁ এতিয়া সময় হৈছে অলমষ্ট 9টা আমি 8:30 বজাত আহি পাম বুলি ভাবিছিলোঁ খালি ৰাস্তাত মানে ট্ৰেফিক বহুত বেছি সেইটো কাৰণে আহি পোৱা দেৰি হ'ল এতিয়া বেছি সময় নাই নিউ ইয়েৰটো 31st চেলিব্ৰেট কৰিবৰ কাৰণে এতিয়া আমি আনাদাৰ হাফ এন আৱাৰ মানৰ ভিতৰত কিবা কিবি ষ্টাৰ্ট কৰিম চাগে আৰু আজি ব্লগটো আমি ইমানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ ব্লগ ভাল লাগিলে যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আই উইল সি ইউ গাইজ ইন দ্য নেক্সট ভিডিঅ' টিল দেন ষ্টে ছেফ ষ্টে হেল্ডি বাই এইটো চলি আছে বাৰ্বিকিউ এইটো হৈছে মাছ কেনেকুৱা বঢ়িয়া নে ভালে হ'ল খাবলৈ কিছু বঢ়িয়া আছে বাৰু